হাই বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে গাৰ্নিয়াৰ হেয়াৰ কালাৰনো কেনেকৈ এপ্লাই কৰিব পাৰি, ইয়াৰ বেনিফিট কি, ছাইড ইফেক্ট কি। আহকচোন জানো এই ভিডিঅ'টোৰ জৰিয়তে। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটো চাওকচোন, মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ। আপোনালোকে যদি বেলেগৰ পৰাও অৰ্ডাৰ কৰিব পাৰে, কিন্তু ফ্লিপকাৰ্টত অকণমান দামটো কম হয়, সেইকাৰণে মই ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ। এইটো মই খুলিবৰ কাৰণে এখন চাকু ব্যৱহাৰ কৰিছোঁ। দেখিছেনে, খুলিবলৈ বৰ দিগদাৰ হৈছিলে, সেইকাৰণে মই এখন চাকুকে ব্যৱহাৰ কৰিছিলোঁ, কাৰণ পেকেটটো বৰ টাইটকৈ মাৰি থোৱা আছিলে। কাৰণে মই খুলিবৰ কাৰণে এখন চাকুকে ব্যৱহাৰ কৰিছিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি ভাবে যে মই গাৰ্নিয়াৰ হেয়াৰ কালাৰটো লগাম বুলি, লগাব পাৰে। ইয়াত বহুত ধুনীয়া এটা কালাৰ উঠে। আপোনালোকৰ যদি চুলিখিনি ব্ৰাউন কালাৰ ইউজ কৰিব পাৰে। এইটো আচলতে ব্ৰাউন হয়, ক্ৰিমি ব্ৰাউন হয়। ইয়াৰ শ্বেড নাম্বাৰটো হৈছে 5.32। এইটো এটা ব্ৰাউন কালাৰ হয়, বহুত ধুনীয়া হয়। এইটো চাওকচোন, মই খুলি দেখাই দিছোঁ। এইটো দেখিলেনে, খোলা হৈ গৈছে। এইটো দেখিছে, গাৰ্নিয়াৰ কালাৰ হয়। আপোনালোকে এইটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। মই ডাঙৰটোৱে অৰ্ডাৰ দিছোঁ, কাৰণ মোৰ চুলিখিনি অলপ সৰুও কৰিব পাৰে। অৰ্ডাৰ দিয়ে যদি সৰুটোও আনিব পাৰে, কাৰণ ডাঙৰটো ল'লে অলপ ভাল হয়, অলপ দিনো যায়, আৰু মোৰ চুলিখিনি দীঘল কাৰণে মই ডাঙৰটোৱে দিছোঁ। এয়া দেখিছেনে, ক্ৰীম এটা আছে, আৰু এটা ক্ৰীম আছে, আৰু এই বুকখনত কেনেকৈ এপ্লাই কৰিব লাগে সকলো কথা আপোনাৰ লিখি থোৱা আছে। ইয়াৰ চাই হ'ল, এই দুটা ক্ৰীম আপুনি সমান পৰিমাণৰ লৈ ল'ব, আৰু এপ্লাই কৰি আপুনি চুলিত এপ্লাই কৰিলেই ধুনীয়া এটা আপোনাৰ কালাৰ উঠি আহিব। বন্ধু বান্ধৱীসকল, ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকে একো বেয়া নাপায়, আপোনালোকে ধুনীয়াই লাগিব, চুলিখিনি ধুনীয়া এটা কালাৰ আহিব, লগাব পাৰে আপোনালোকে। আজিলৈ ভিডিঅ'টো ইমানতে।